হেল্ল' বন্ধুবান্ধৱীসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আই লাভ ইউটিউব। বন্ধুবান্ধৱীসকল, আজি অলপ ওলাই আহিছোঁ আৰু বহুত দিন হ'ল ভ্লগ দিব পৰা নাই। মানে কিনো দিম, এতিয়া বৰ্তমান লকডাউন আৰু বৰ্তমান এতিয়া খুলিছে 5টা বজালৈকে। আপোনালোকে সকলোৱে জানে লখিমপুৰ জিলাত বৰ্তমান লকডাউন দি থৈছিলে আৰু 1টা বজালৈকে খোলা দিছিলে। এতিয়া বৰ্তমান 5টা বজালৈকে খোলা দিলে। ভাবিলোঁ আজি অলপ ওলাই যাওঁ আৰু যিহেতু ফ্লিপকাৰ্টত আৰু বস্তু দুটামান অৰ্ডাৰ দিছিলোঁ, সেইকেইটা আজি আহি পালেহি। কিহৰ কাৰণে আনিছোঁ আপোনালোকক দেখাম আৰু আপোনালোকে ভিডিঅ'টো চাই সকলোৱে ভাল পাব। আপোনালোকে শেষলৈকে চাই বন্ধুবান্ধৱীসকল, ফাইনেলি ঘৰ পাই গ'লোহি আৰু এইকেইটা হ'ল বস্তুকেইটা। এতিয়া মই খুলি পিনে চাই লৈছোঁ। তাৰপিছত আকৌ আপোনালোকক এতিয়া ভিডিঅ' দেখুৱাই দিছোঁ কি আনিছিলোঁ, আপোনালোকে চাই লওক। খুলি মেলি মুঠতে চাই মেলি আকৌ আপোনালোকক দেখুৱাব লৈছোঁ। এইডাল হ'ল ষ্টেণ্ডডাল, বৰ্তমান এতিয়া মই ভ্লগ কৰিবৰ কাৰণে আনিছোঁ। আৰু এইডাল হ'ল লং ষ্টেণ্ড। এইডাল কিহৰ কাৰণে আনিছোঁ বৰ্তমান কৈছিলোঁ চাগে মই, ভণ্টিহঁতৰ কভাৰ ভিডিঅ' বনাবৰ কাৰণে। আৰু এইখন হ'ল মোবাইলৰ লেন্স, আৰু মোবাইলৰ লেন্সখনে মানে লগালে ভিডিঅ' কৰিলে মানে কোৱালিটিটো অলপ ভাল হয় কাৰণে লেন্সখন আনি লৈছোঁ। আৰু এইডাল ভ্লগ কৰিবৰ কাৰণে মাইক। এতিয়া মই আপোনালোকক এই লেন্সখন লগাই পিনে দেখুৱাই দিম ভিডিঅ' পিকচাৰ কোৱালিটিটো কেনেকুৱা আহে, আৰু আপোনালোকে চাই থাকক। এইডালেই হ'ল লং ষ্টেণ্ডডাল, আৰু এইডাল এনেকৈ ওখ চাপ কৰিব পাৰি। এইডাল হ'ল শ্বৰ্টডাল, আৰু এইডাল একদম ভ্লগ কৰিবৰ কাৰণে একদম মজা হয়। মানে যেনি তেনি অকাপকাকৈ ঘূৰাই মেলি আপোনালোকে য'তটো লগাই থ'বও পাৰিব, বা ক'বলৈ গ'লে মানে বাইকত হওক বা বাইচাইকেলত হওক আপোনালোকে লগাই লৈও যাব পাৰিব। ধুনীয়াকৈ ভিডিঅ' কৰি নিবলৈ ভাল এইডাল, সেইখনৰ পৰা আনি লৈছোঁ। আৰু এতিয়া মই লেন্সখন লগাই পিনে আপোনালোকক দেখুৱাই দিছোঁ ভিডিঅ' কোৱালিটিটো কেনেকুৱা হয়, চাই থাকক। ইয়াতে মেইন বস্তুটো আছে। এতিয়া আপোনালোকক লেন্সখন লগাই পিনে ভিডিঅ'টো কৰি দেখাই দিছোঁ। আপোনালোকে কেনেকুৱা হৈছে, ভাল হৈছে নে বেয়া হৈছে তলত কমেণ্টটো কৰি দিব। বন্ধুবান্ধৱীসকল, আপোনালোকে যদি ভণ্টিহঁতৰ কভাৰ ভিডিঅ'বোৰ চাব বিচাৰে তেন্তে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে চাব পাৰিব। আৰু একদম বৰ ধুনীয়াকৈ সিহঁতে নাচিছে, আপোনালোকে সকলোৱে গৈ এবাৰ চাই আহিব। আৰু চেনেলটোৰ নাম হৈছে হিমাংশু বৰপাত্ৰ। বন্ধুবান্ধৱীসকল, এইকেইটা হ'ল বস্তুকেইটা। আজি বস্তুকেইটা পাই মানে একদম বিৰাট সুখী হৈছোঁ, মনটো খুবেই ভাল লাগি আছে। বাৰু বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিল। ৰ'ব বাৰু বস্তু এটা দেখাব আছে, আপোনালোকক দেখাই দিছোঁ। এইপিনে চাব ৰ'ব, এইপিনে বস্তু এটা বনাই আছোঁ এনেকৈ কৰি। গেট এখন একদম মজা আছে। এতিয়া এনেকৈ বনাই আছোঁ, মানে হোৱাগৈ নাই বৰ্তমান, আৰু হ'লে মানে আপোনালোকক একদম ভালকৈ দেখাম, ফুল চুল কৰি ভাল লাগিব চাগে নিশ্চয়। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে একদম বাই।